হে গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি হোলী ছেকেণ্ড ডে, চ' ময়ো আহিছোঁ একদম লগৰখিনিৰ লগত ওলাই মেলি হোলী খেলিম বুলি, আৰু পূৰা খেলিলোঁ হোলী। এতিয়ালৈকে খেলা নাই, ষ্টাৰ্ট কৰিছোঁ আৰু খেলিবলৈ। আৰু ইয়াতে ইমানেই ধুনীয়াকৈ হৈছে, চবেই ইমান মজা কৰিছে নকওঁ। তো আমিও ভাবিছোঁ আৰু লগৰখিনিৰ লগত পূৰা এনজয় কৰিম হোলী বুলি। আৰু আপোনালোক সকলোকে হেপী হোলী। আৰু আপোনালোক সকলোকে হেপী হোলী। সকলোৱে যেন ধুনীয়াকৈ এনজয় কৰে, নাচে, ফুৰে, হোলী খেলে ধুনীয়াকৈ। এয়া চাওকচোন কিমান ধুনীয়াকৈ মানে এনজয় কৰিছে চবে। পানীত পূৰা মজা কৰিছে। আমিও ভাবিছিলোঁ যে পানীত অলপ খেলিম, কিন্তু আৰু গা চা চবৰে বেয়া হৈ আছে। আমাৰ লগত সৰু ফুচকি এজনীও আহিছে, সেইটো কাৰণে আমি পানীত ইমান এনজয় নকৰিলোঁ, কিন্তু যিমানখিনি পাৰোঁ পূৰা কৰিলোঁ। চ' আপোনালোকে কেনেকৈ এনজয় কৰিলে হোলী কমেণ্ট বক্সত জনাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ইমান ধুনীয়াকৈ লগাই দিছে। আমি তাতে এনজয় কৰি মেলি অলপ গাঁৱৰ ফালে অলপ নিজান পৰিৱেশত আহিছিলোঁ এনজয় কৰিবলৈ। ইয়াতে আমি হোলী লগাই দিলে পূৰা একদম মাহীহঁতে। এতিয়া আমি একদম হোলী খেলি মেলি একদম ভাগৰি গলো। ইয়াতে আমি অলপ এতিয়া আহি গ'লো লগৰজনীৰ ঘৰত, কাৰণ তাইৰ ঘৰত আজি আমাৰ নিমন্ত্ৰণ লাঞ্চ। চ' আমি এতিয়া লাঞ্চ কৰিম, ইয়াতে ফ্ৰেছ হ'ম, গা চা ধুই মেলি তাৰপিছত লাঞ্চ কৰিম। আৰু এজনী আহি আছে, সেয়াই আৰু মজা লাগিলে হোলীত। আমি সকলোৱে ইয়াতে একদম গা চা ধুই মেলি ফ্ৰেছ হৈ গ'লোঁ। তেতিয়া আহি গ'ল মোৰ লগৰ আমি আহি একদম পূৰা নাচিব লাগি গ'ল আৰু তাই লগত পূৰা নাচিবলৈ লাগি গ'ল। আহি খানা খাই আৰু খাবলৈ প্ৰিপেৰেশ্যন কৰি আছোঁ। ভিতৰত বনি আছে চিকেন। ভাল হৈছে গাটো চিকেন
তো এনেকৈয়ে আমাৰ ধুনীয়াকৈ হোলীটো গ'ল আপোনালোকৰ কেনেকৈ গ'ল জনাব কমেণ্ট বক্সত আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই হোলী খেলি মেলি থেংক ইউ পুনৰ এবাৰ সকলোকে হেপী হোলী